সমাজ আৰু জাতি উন্নয়নৰ স্বাৰ্থত আমি কাম কৰি আহিছোঁ। শিক্ষা, অৰ্থনীতি আৰু নিজৰ জাতিৰ যি চিনাকি পৰিচয়, কলা সংস্কৃতি এইটো আগবঢ়াই নি পেলাই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা। উপেন ব্ৰহ্ম বড'ফাৰ যি আদৰ্শ আছিল যে বড়ো জাতিক আগুৱাই নিয়া, সেই আদৰ্শটো জাতীয়তাবাদী এটা চেতনা আৰু ধাৰণাৰে ভাৰতৰ এই ৰাষ্ট্ৰৰ বুকুত আমি কেনেকৈ নিজৰ জাতিক এটা সুকীয়া আৰু স্বকীয় জাতি হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰিম, তাৰ কাৰণে আমি সকলো দিশত আমি নিৰবিচ্ছিন্নভাৱে আমি কাম কৰি আছোঁ। বিশ্বনাথ জিলাত যিখিনি বড়ো অধ্যুষিত অঞ্চল, ইয়াত এতিয়াও বহু সমস্যা আছে। ৰাস্তা ঘাটৰ সমস্যাটো আছেই, মাটি বাৰীৰ যিখিনি অধিকাৰৰ কথা আৰু আন যিবিলাক ইয়াত ছিংগল টিচাৰ, জিৰ' টিচাৰ শিক্ষা অনুষ্ঠানত এতিয়াও পৰ্যাপ্ত শিক্ষক নাই আৰু যথেষ্ট বিদ্যালয় এতিয়াও মানে অপ্ৰাদেশিকৃত হৈ আছে। বিটিআৰ চুক্তিত যোনটো লিপিবদ্ধ কৰা আছিল যে ভেঞ্চাৰ স্কুলবিলাক প্ৰাদেশিকৰণ কৰা হ'ব আৰু সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া আমাক আশ্বাস দিছিল যে 78খন AGS এইবিলাক চেণ্টাৰ য'ত মানে আপগ্ৰেডেশ্যন কৰা হৈছিল নৰ্মেল স্কুলত, তাত মানে এতিয়া শিক্ষক নাই আৰু কোনোবা ছিংগল টিচাৰ তাত শিক্ষক দিয়া কথা আছিল, এতিয়াও এইটো হোৱা নাই। আৰু বহুতো অঞ্চলত প্ৰায় 20 কিলোমিটাৰ পৰ্যন্ত ইয়াত হাইস্কুল নাই। তো আমি দাবী কৰিছোঁ বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থা যে আমাক চাহ বাগানত, চাহ বাগিচাত মডেল স্কুলৰ দৰে বড়ো মাধ্যমৰ মডেল মানে হাইস্কুল স্থাপন কৰিব লাগে, এইটো আমাৰ দাবী আছে। তো এইবিলাক কৰণীয় যথেষ্ট কাম আছে। তো এই মঞ্চৰ পৰা মই আহ্বান কৰিম যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিজৰ প্ৰতিশ্ৰুতি যাতে পালন কৰে আৰু এই অঞ্চলত শিক্ষা আৰু অৰ্থনীতিৰ দিশত আমি আগুৱাই যাব পাৰোঁ আৰু ভূমি আৰু মাটি বাৰী যিখিনি সমস্যা আছে, বন অধিকাৰ আইনৰ যোগেদি বনাঞ্চলত থকা যিখিনি প্ৰাপ্য অধিকাৰ সেইখিনি দি পেলাই জনগোষ্ঠী বা জনজাতীয় ৰাইজক এটা মৰ্যাদা দিব লাগে বুলি আমাৰ চৰকাৰৰ ওচৰত আমাৰ এই দাবী ৰাখিম। ধন্যবাদ। আপচুৱে কেইদিনমান আগতে নিজাববীয়াকৈ স্কুলবিলাকত শিক্ষক এপইণ্টমেণ্ট কৰিছিলে, এতিয়া কি পৰিস্থিতিত আছে? হয়, আমি কিছুমান অঞ্চলত নিজাববীয়াকৈ যিহেতু চৰকাৰে এই বিদ্যালয়বিলাকত শিক্ষক দিয়া নাছিল বা কিছুমান ৰিটায়াৰ্ড হৈ গ'ল, কিছুমান ট্ৰান্সফাৰ হৈ গ'ল, তো শিক্ষকবিহীন যিবিলাক বিদ্যালয় বা এজনীয়া শিক্ষক বিদ্যালয়বিলাকক আমি নিজাকৈ মানে টেম্পৰাৰী টিচাৰ এপইণ্টমেণ্ট দিছিলোঁ। কিছুমান বিদ্যালয়ত এতিয়াও চলি আছে আৰু কিছুমান বিদ্যালয়ত বহুতো কাৰণত ৰাইজ হয়, আমি কিছুমান অঞ্চলত নিজাববীয়াকৈ যিহেতু চৰকাৰে এই বিদ্যালয়বিলাকত শিক্ষক দিয়া নাছিল বা কিছুমান ৰিটায়াৰ্ড হৈ গ'ল, কিছুমান ট্ৰান্সফাৰ হৈ গ'ল, তো শিক্ষকবিহীন যিবিলাক বিদ্যালয় বা এজনীয়া শিক্ষক বিদ্যালয়বিলাকক আমি নিজাকৈ মানে টেম্পৰাৰী টিচাৰ এপইণ্টমেণ্ট দিছিলোঁ। কিছুমান বিদ্যালয়ত এতিয়াও চলি আছে আৰু কিছুমান বিদ্যালয়ত বহুতো কাৰণত ৰাইজে এইটো কষ্ট কৰি পেলাই চলাই আছোঁ যদিও বহুতো কাৰণত কিছুমান মানে অসুবিধাত মানে তেওঁলোকে অসুবিধা পাইছে আৰু যাৰ কাৰণে আমি শিক্ষক তেওঁলোকে দিয়া নাই। আৰু ইয়াৰ কাৰণে আমি এই মঞ্চৰ পৰা আকৌ পুনৰবাৰ মই দাবী জনাইছোঁ যে সকলো বিদ্যালয়ত দিয়া আমাৰ যদিও এটা সংকল্প আছিল, কিন্তু বহুতো অঞ্চলত আমি তেনেকুৱা শিক্ষক আমি বিচাৰি পোৱা নাই আৰু ইয়াৰ কাৰণে কিছু অসুবিধাৰ আমি সন্মুখীন হৈছোঁ। তো এইটোৱে যিহেতু এটা টেম্পৰাৰী আছিল, মই চৰকাৰক দাবী জনাইছোঁ যে চৰকাৰে যিহেতু টেট এপইণ্টমেণ্ট দি আছে, তো বড়ো মাধ্যমৰ বিদ্যালয়ত কিয় টেট দিব, শিক্ষক এপইণ্টমেণ্ট দিব নোৱাৰে, এইটো আমাৰ প্ৰশ্ন আৰু চৰকাৰে অতি সোনকালে এইটো পূৰণ কৰিব, এইটোৱে আমাৰ দাবী। সেই প্ৰশ্ন এটা চৰকাৰে যিমানভাৱে গুৰুত্ব দিব লাগিছিল, কিন্তু সেই দাবীবিলাক পূৰণ হওঁতে বা এই শিক্ষক নিযুক্তি দিওঁতে বা শিক্ষামূলক যিবিলাক সমস্যা সমাধান কৰোঁতে বহু লেহেমীয়া আৰু বহু পলম হৈ যায়, য'ত নেকি অৱস্থা বেয়াৰ পৰা অতি বেয়ালৈ মানে ঢাপলি মেলে। তো ইয়াৰ কাৰণে শিক্ষা যিহেতু এটা ফাণ্ডামেণ্টেল ৰাইটছ, মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি 2023ত লাগু হ'বলৈ গৈ আছে, মেট্ৰিক পৰীক্ষা পাতিবলৈ গৈ আছে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অনুপাতে। তো চৰকাৰে সকলো ব্যৱস্থা পৰ্যাপ্ত পৰিমাণে কৰিব লাগে আৰু অন্যথা আমি নিজৰ যি মানে পন্থা, গণতান্ত্ৰিক শান্তিপূৰ্ণ যি এটা পন্থা, সেইটো আমি ল'বলৈ বাধ্য।